কিছুমান ইম্পৰ্টেণ্ট সূত্ৰৰ ওপৰত ভিত্তি কৰি কেইটামান মই ইম্পৰ্টেণ্ট কুৱেশ্যন মই ভাবোঁ যে মোৰ মতেদি এইকেইটা আহিব লাগে। অনুশীলনী 3.2 নম্বৰৰ পৰা মই এইটো দিছোঁ প্ৰথম কুৱেশ্যনটো। চ' তাত এখন তালিকা আছে যোনটো মই আগৰ ভিডিঅ'টোতো কৈছোঁ, পেজ নম্বৰ 74ত আছে। সেই তালিকাখনৰ পৰা ভালেকেইটা কুৱেশ্যন আহিব বুলি কৈছিলোঁ। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে প্ৰথম কুৱেশ্যনটো যোনটো দিয়া আছে, এইটো চাই কিনে আপোনালোকে ছল্ভ কৰি ল'ব পাৰে। তাৰপিছত নেক্সট আছে যোনটো কুৱেশ্যন, তলৰ যোৰকেইটা সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি 1 আৰু গুণফল 1 দিয়া আছে। ইয়াৰ পৰা দ্বিঘাত সমীকৰণৰ এটা নিৰ্ণয় কৰা। চ' এইটো দ্বিঘাত সমীকৰণৰ পৰা এই প্ৰশ্নটো মই দিছোঁ 4.2ৰ পৰা দিছোঁ মই। চ' ইয়াত লিখা আছে নিৰ্ণয় বহুপদটো হ'ব x² - আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা। এইটো এটা ফৰ্মুলা হয়। চ' এনেকুৱা ধৰণৰ প্ৰশ্নও চাব পাৰে, এনেকুৱা ধৰণৰ প্ৰশ্ন 1 মাৰ্কৰ কাৰণে আহিব পাৰে। গতিকে এইটোৱে ইম্পৰ্টেণ্ট হয়। মই ইয়াত লিখি দিছোঁ গোটেইখিনি, সেইকাৰণে মই বুজাই দিয়া নাই আৰু এই প্ৰশ্নখিনি নিজে কৰিব পাৰি আৰু মই ভাবোঁ যে বহুত ইজি হয় এইকেইটা। ইয়াৰ পৰা ঘূৰাই পকাই ভালেকেইটা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তাৰ উপৰি দ্বিঘাত সূত্ৰ, যোনটো দ্বিঘাত সূত্ৰ আছে x = -b প্লাছ -b² - 4ac/2a, এইটোৰ ওপৰতো প্ৰশ্ন আহিব বুলি মই 80% চিয়'ৰ বুলি ক'ব পাৰোঁ। কাৰণ এইটোৰ ওপৰত অহা চান্সেছ বহুত বেছি। গতিকে মই এটা কৰি দিছোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন, এইটো চাই ল'ব। আগতে আমি b² - 4ac টো ওলাই লওঁ, যোনটো দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি 2x² - 7x + 3 বোৰ নিৰ্ণয় কৰাৰ সমাধানত আছে। b² - 4ac টো ওলাই আমি দ্বিঘাত সূত্ৰটোত এইটো প্ৰয়োগ কৰোঁ। নেক্সট আছে দ্বিঘাত সমীকৰণৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব ভালেকেইটা। প্ৰকৃতি নিৰ্ণয় কৰা 3টা চৰ্ত আছে। b² - 4ac যদি <0 হয় তো কোনো বাস্তৱ মূল নাথাকে, যদি <0 হয় ভিন্ন বাস্তৱ মূল থাকে, আৰু যদি = 0 হয় সমান মূল থাকে। চ' গোটেইকেইটাৰে এটা মই উদাহৰণ দিছোঁ। তোমালোকে এইকেইটা ভালকৈ চাই ল'বা, এইখিনি যিখিনি দিছোঁ ভালকৈ চাই কিনে অকণমান চাই ল'বা, প্ৰেক্টিছ কৰি ল'বা।